তো গাইজ মই সেই পাই গ'লোঁ হোজাই নহয় মই হোজাইৰ ওচৰত কপাছবাৰী বুলি জেগা এটা আছে মই ইয়াত আছোঁ বিকজ ইয়াত মোৰ মাহীহঁতৰ ঘৰ আৰু মই এতিয়া হোজাই টাউন যাম মাহীহঁতৰ লগত নাজানো আৰু মাহীটোৰ লগত কি শ্বুট কৰিব পাৰোঁ কি শ্বুট কৰিব নোৱাৰোঁ বাট এতিয়া যিমান পাৰোঁ আপোনালোকক শ্বুট কৰি দেখুৱাই আছোঁ আৰু এতিয়া মই আছোঁ হস্পিটেলত পিছপিনে মোৰ মাহীৰ ছোৱালী আৰু হস্পিটেলত মানে কি আংকলৰ ঘৰ হস্পিটেলৰ কোৱাৰ্টাৰটো মানে হস্পিটেলৰ ওচৰতে হৈছোঁ ইয়াতে আছোঁ আৰু এইপিনে এইটো হস্পিটেল হয় আজি বন্ধ হয় নাজানো কিয় বন্ধ আৰু এইপিনে মোৰ ওচৰত আছে মৃত্যুঞ্জয় 108 কি দেখুৱাই আছোঁ আপোনালোকেতো হস্পিটেল দেখিছে ন ময়ো মানে বুজিছে ব্লগ বনাবৰ কাৰণে জিটি শ্বুট কৰি দি দিওঁ কেতিয়াবা সো ইয়াত মানে মই হোজাই টাউন যাবলৈ গাড়ীৰ কাৰণে ৰখি আছোঁ যে 2 ঘণ্টা 3 ঘণ্টা কিমান টাইম ৰখিব লাগে মই নাজানো সো ৰখি আছোঁ আৰু উপায় নাই বুজিছে মোৰ লগতে এনেকুৱা হয় মাহীহঁত চবেই আহিছে চবৰ লগত ৰখি আছোঁ আৰু গাড়ীৰ কাৰণে কেতিয়াবা আহে Thousand years later. তো গাইজ মই হোজাই টাউন আহি পাই গ'লোঁ আৰু মই মোৰ কাজিনটোৰ ৰুমত আহিছোঁ আৰু মানে মই ইয়াত আহি পেলাই মানে মই চক খাই গ'লোঁ ৰে আপোনালোকক বস্তু এটা দেখাইছোঁ আপোনালোকে আহক আপোনালোকে এটা কথা কওক ল'ৰা মানুহৰ ৰুম ইমান চাফা কেনেকৈ হ'ব পাৰে নাই ইমান চাফা হ'ব কেনেকৈ পাৰে মই মোৰ লগৰ ল'ৰাই যিমান ৰুম দেখিছোঁ বা মোৰ ৰুমটোতো বাদেই দিয়ক মানে ল'ৰা মানুহৰ ৰুম পিজিৰ ৰুম মানে ইমান চাফা হ'ব নোৱাৰে কিন্তু সি আচৰিত ল'ৰা দেই কেনেকৈ বা ইমান চাফা কৰি ৰাখে মানিছোঁ দেই তাক তো গাইজ মই এতিয়া আছোঁ আজমলৰ ঘৰৰ মানে ওচৰত নাই বাহিৰত চ' এইটো আপোনালোকে দেখিছে এইটো আজমল চাহাবৰ ঘৰ হয় আৰু এইটো ইমান ডাঙৰ মানে ভিতৰত মই অলপমান দেখা পাইছোঁ বাট মানে ভিতৰত সোমাব নিদিয়ে চিকিউৰিটি গাৰ্ডক সুধিছিলোঁ সোমাব নিদিয়ে চ' আপোনালোকে জাষ্ট এবাৰ হেৰিটো চাওক গেট কিমান ডাঙৰ ৱাল মানে লম্বা ৱাল চাওকচোন আৰু মানে ঘৰটো কমচে কম 1 কিলোমিটাৰমান হ'ব বাট সোমাব নোৱাৰিলোঁ চ' বাহিৰৰ পৰাই চাব লাগিব তো গাইজ মই এতিয়া নেক্সট প্ৰপাৰ্টিত আহি গ'লোঁ আজমল চাহাবৰ হাম হস্পিটেল বুলি কোৱা হয় আৰু এইটো হস্পিটেল যে লগাই নাই যে এইটো হোজাইত আছে গুৱাহাটীৰ কোনোবা ডাঙৰ হস্পিটেল যেন লাগি আছে আপোনালোকে নেক্সট শ্বটত হস্পিটেলটো চাই লওক আমি ইয়াত যে আছা থাকি কেনেকুৱা লাগে সুপাৰ 40 ষ্টুডেণ্ট সামিম চ' গাইজ মই এতিয়া এই মোৰ চুপাৰ 40 মোৰ লগৰ এজন থাকে চ' তাৰ লগত মই আহিলোঁ এতিয়া হোটেলত মানে তাক ওলাব নিদিয়ে জেনেৰেলি আজি পাৰ্মিশ্যন ওলাই আহিছে এইটো চাওক তামিল চ' তাক যেনে তেনে ওলাই আহিলোঁ চুপাৰ 40 মই এতিয়া এই ফ্লেছ লাইট লৈ পেলাই মানে কথা পাতি আছোঁ
বিকজ মই কমচে কম 5-6 কিলোমিটাৰ খোজকাঢ়িলোঁ হোজাই বিকজ ইয়াত কাৰো বাইক চাইক নাই মোৰ কাজিন ৰুমত থাকে আৰু মই এতিয়া মানে 5-6 কিলোমিটাৰ খোজকাঢ়ি এটা হোটেলত আহিছোঁ অথনি য'ত ছুপাৰ 40 পৰা আকৌ এতিয়া হোটেলত আহিলোঁ হোটেলত আহি কিবা এটা কফি চফি খাই ৰুম গৈ আছোঁ কিন্তু মোৰ খোজকাঢ়ি হালত বেয়া হৈ গৈছে আৰু মোৰ ভিডিঅ' কৰিব আছিল চ' মই ফ্লেছটো জ্বলাই ভিডিঅ' কৰিলোঁ চ' লগ পাইছোঁ নেক্সট শ্বটত তো গাইজ মই এতিয়া বহি আছোঁ কফি আৰু ৰোল এটা অৰ্ডাৰ দিছোঁ ইমান দূৰ কষ্ট কৰি আহিছোঁ দাম বেছি হ'লেও খামেই ভাল বস্তু এটা চ' কফি আৰু ৰোল খাই পেলাই আমি ৰুম গৈ আছোঁ চ' ভিডিঅ'টো চাই থাকক আপোনালোকে মেবি ভিডিঅ'টো ইয়াতে শেষ কৰি দিম বিকজ ৰুম গৈ আৰু শ্বুট কৰিবলৈকে একো নাই চ' ভিডিঅ'টো ইয়াতে শেষ কৰি আছোঁ বাই বাই